কি মন মাৰি বহি আছা হে? হা? মোৰ মনটো বিৰাট দুখ লাগছি কিয়? অমৃত গাছ দুডাল মৰি গেল নহয়। মৰি গা? তই ক'ত ৰুইছিলি? কেনেকে ৰুইছিলি? সেইগিলাখান বাদ দি এতিয়া মই গোটৰ পইচাটোৱে নাপাওঁ। নাপাওঁ তই 10,000 টকাটো তই নাপা মৰি গেল যদি। তোৰ গছ দুডাল আছে না? মোৰ গাছ দুডাল আছে। আছে নেকি? ক'ত ৰুইছা? মই ৰুইছো আমাৰ তাতে। হয় নেকি? মোক দেখাই দিবিচোন কেনেকৈ ৰুইছা, ময়ো চাই আহিম। তই আগতে চাব লাগিছিল। এতিয়া সেই মৰি যোৱাৰ পিছত চাবা আহিছা। মৰি যোৱাৰ পিছত আৰু চাই লাভ নাই। হয় নেকি? তই মৰলি নাকি? কি তই মৰিলে মোক মৰিবা দিবা আহিছা তই? মই কিয় মৰিমে? নহয় মানে তোৰ গাছডাল চাব খুজিছোঁ, তই কৈছা মৰলি চাব নাপায় বুলি কৈছা। মই ভাবিছোঁ তইহে মৰলি নেকি? গাছ মৰাৰ কথা কৈছো। তোৰ বোলে গাছ দুডাল মৰি গৈছে। মোৰ গাছ দুডাল মৰছি, তোৰ গাছ দুডাল জিন্দা আছে নহয়। আছে তো। এটা কাম কৰিবি পিছে, কি? পইচাৰ ভাগ কৰিবি, তই মোক আধা দিবি, তই আধা ল'বি। সেইটো আৰু কেনে কথা হ'ব একো নহয় দে, কেনেকৈ বনাইছা? কেনেকৈ বনাইছা যদি পইচা দিবা নহয়? শৈশাক বনালাক বুলি পেলাই 10,000 টকাই দিব মাত্ৰ। তাৰে আৰু মই ভাগ কৰিম। কি কথা ক'বা আহিছা? তই ঘৰত যাই পেলাই কমপ্লেইন কৰিবি। দে মোক দিবা নালাগে দে, ঘৰত যাই মই কমপ্লেইন কৰি যিয়ে নহওক মই 10,000টো আদায় কৰিম। দে হ'ব দে, কৰিবি দে। এতিয়া তোৰ গাছ দুডাল কেনেকৈ ৰুইছা, ক'ত ৰুইছা মোক দেখাই দিছোঁ। দে হ'ব দে। এই দুটা হা তই যতন কৰিছাচোন। যতন কৰিছো তো। মই পানী দুনি দি থৈ গৈছো তোৰ তাকে। মই সেনেকে তোৰ নিচিনা জনম পুতা দি থৈ জানা। হ'ব দে সখী। আহিছোঁ যেতিয়া তহঁতৰ ঘৰত যা, চাহ একাপ বনাকে যা। চাহ খাবি? দে পিছে হ'লে খা যদি মই বনাওঁ দে। দে মই যাই আছোঁ। দে বহিবি তই হা। মই যাই আছোঁ। দে হ'ব। সখী এই পুলি দুটা এতিয়া মই লৈ যাম। মই যদি 10,000 টকা নাপাওঁ তইও পাবা নৰা। খাওঁ কি তাতেচোন চিপা চিপা নাই। বেটি মোক কৈ আছি তাই নিজে ঠানি ৰুচি। হা সখী 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 ইমান মিছলীয়া তই, ইমান মিছলীয়া ঠানি ৰুই থৈ দিছা পুলি বুলি। হা বাপৰে বাপ, তই কি কাম কৰিলি? তই পুলি দুটা কিয় উঘলি লৈ আহিলি হা? মই তোৰ তাকে পানী দি থৈ গৈছো। তোৰ তাকে যাওঁতে মই পানী দি থৈ গৈছো পুলি দুটা। তই এই উঘলি আনি পেলাই তই নাইকিয়া কৰি ফেলি দেখোন বস্তু। মোৰ সখী ইমান মিছলীয়া। কি মিছলীয়া তোক মিছা কথা কলো দেই। মই ঘৰত পইচাটো পাম নেকি তোক মিছা কথা কৈ? তোক মই ঘৰত পইচা পাবা নেদাও। তই পুলি বুলি ঠানি ৰুই থৈ দিছা। মইতো সত্যবাদী মানুহ, মই সঁচা কথা কৈছো। পুলি ৰুইছো শিপা দিছিলে তই দেখছা না? চাওচোন তই ঠানিত কেনেকে শিপা দিব? ঠানিত কেনেকে শিপা দিব? তই চিঙি আনছা, তই চিঙি আনছা। কি মিছলীয়া তোক মই কৈ আছো কবি যা। কি কবি যা তই কনি? মই ৰোৱাটো ৰুইছোৱেই। কলো অস্তাদি মাৰি ফেলে হয়তো মই মিছা কথাই কলো। তাই যাই ফেলে কৈ দে যদি গোৰ কথা মোৰ বৰ বিপদ হৈ যাব। এটা পুখুৰীত আগতপা সেই হেৰি দিয়াৰ নিচিনা হ'ব। বি ঢালি দিয়াৰ নিচিনা হ'ব। গোটা কথা বিয়পি যাব। তাইক মই মানা কৰো ৰকবাৰ কাৰণে যাই ফেলে। মই বেছি মিছলীয়া কথা কৈছে মোক। মিছলীয়া কথা কবা আহিছি। দেখাই আছো ৰচোন ৰ তই কথাটো কলি না কি কোৱা নাই ক'ব যাই আছো মই। নাথাকে নকৰিবি সেনাহান কামে। সেনাহান কাম নকৰিবি। মোৰ গোটেই লাজ সন্মান কথা গুচি যাব। তই মানে মিছা কথা কৈছা? মিছা কথা কৈছো দে, তোক সঁচা কথা কৈছো। আমি চৰকাৰৰ পৰা কেনেকে পইচাটো আদায় কৰিম সেইটো কথাই। এটা কথা কম না, কি এইগিলাখানত ঠগ প্ৰবঞ্চ কৰিব নালাগে কিন্তু। কথাটো হয় দে। সেইকাৰণে পইচাটো নাপালেও নাই দে, ঠগ প্ৰবঞ্চ কৰি পইচাটো নালাগে আমাৰ। পুলি দুটা ৰুইছিলো কিন্তু নাবাছিল। সেয়েতো মৰি গেল। মই তাই ভাবছিলো ভালকে যতন কৰিব লাগে। এই দুটা ৰুই থৈ পেলাই মই এই ফটো মাৰি পেলাই দিম বুলি ভাবছিলো। তই দেখোন মোক এনি টাইম বুজাই থাকা। আজি তই ভুল কৰিলি। হয় দে, মোৰ ভুল হ'ল দে। হ'ব দে, নকম দে। আমাক গোটৰ বিচাৰ দে হ'ব। আমি ঠগ প্ৰবঞ্চ কৰি হয় দে কথাটো।